সকলোকে নমস্কাৰ জনাইছোঁ লগতে সকলোৰ পৰা আশীৰ্বাদো বিচাৰিছোঁ দেই। আজি আমাৰ বস্তু এটা আনিলে দেই, আপোনালোকক দেখাম কি বস্তু। যিহেতু এতিয়া পাইছেহিহে, সেইকাৰণে দেখাব লৈছোঁ আৰু এইফালে চাওক। মই ধুনীয়াকৈ আঁতৰাবৰ কাৰণে চাকি তাকি ধূপ চুপ জ্বলাই মেলি আদৰিলোঁ বাৰু। বাহিৰৰ পৰা লৈ আহিলোঁ। এতিয়া এইফালে ভিতৰত নমাবৰ কাৰণে হেৰি কৰি আছে, ল'ৰাবোৰ মাতি মেলি ৰেডি কৰি আছোঁ মই ইয়াতে। আৰু এইফালে খন্তেকীয়াকৈ থৈ দিব ইয়াতে, বেলেগকৈ বনাব লাগিব। কি বস্তু আপোনালোকক নাই কোৱা নহয়, এইটো হৈছে ধান বন্দা মেচিন আনিলে, ধান বন্দা মিল। যিহেতু আমাৰ এইডোখৰতে অকণমান প্ৰয়োজন হয় এনেকুৱা ডাঙৰ মিল, সেইকাৰণে লৈ আহিলে আৰু। সেইকাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, যাতে ভালে কুশলে চলি থাকে আৰু। বিশ্বকৰ্মা বাবাক লৈ আহিলোঁ ক'ব লাগিব এতিয়া। সকলোৱে আশীৰ্বাদ কৰিব দেই। লাগিলে এফালে এটুকুৰা অসুবিধা নহ'বগে নাই এডোখৰ পৰা মিলটো কেনেকুৱা দেখিছে আপোনালোকে জনাব। আজিকালি বোলে নতুনকৈ ওলাইছে এইটো। মোবাইলতে মই চাইছিলোঁ দেই, মোবাইলত মই সৰুকৈ দেখিছিলোঁ, কিন্তু ভালেমান ডাঙৰে হয়। এফালে চাওক বহুত চেষ্টা কৰি আছে নমাবৰ কাৰণে, যিহেতু কিমান গধুৰ নক'লেই হ'ব নহয়। আপোনালোকে গম পাইছে কিমান গধুৰ, কেনেকুৱাকৈ নমাইছে গাড়ীৰ পৰা। সেইখিনি নমাবলৈকো বহুত কষ্ট কৰিবলগীয়া হৈছে দেখিছেনে। 8-9টা মানুহ লাগি আছে। ফাইনেলি গাড়ীৰ পৰা যেন তেন নমোৱা হৈ গ'ল, কিন্তু অকণমান ইয়াতে চিজিল লগাব লাগিব, ভালকৈ থ'ব লাগিব। ইয়াতে খন্তেকীয়া হ'লেও এমাহ-দুমাহমান চলাব লাগিব এইডোখৰতে, তাৰপাছতহে বেলেগকৈ ঘৰ বনাব লাগিব আৰু। সেইকাৰণে অকণমান চিজিল লগাই থ'বলৈ চেষ্টা কৰি আছে। ভিডিঅ' তেনেকৈ একো নকৰিলোৱে, ভিডিঅ'টো ইমানতে আছিল। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে কমেণ্ট কৰিব, আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। আৰু ভালে কুশলে চলিব লাগে বুলি আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব।